আজি যিটো কাহিনী ক'বলৈ মই গৈ আছোঁ, আপোনাৰ জীৱন সলনি কৰা শক্তি পাব। কাহিনীটো যাতে মন দি শুনিব। কাহিনী হ'ল এজনী হৰিণা। এটা হৰিণা পানীৰ বাবে অ'ত ত'ত ঘূৰি ফুৰিছিল। বহুত পিয়াহ লাগিছিল হৰিণাজনীৰ, কিন্তু পানী ক'তো পোৱা নাছিল। অলপ সময় জংঘলৰ ইফাল সিফাল ঘূৰাৰ পিছত হৰিণাজনীয়ে এজোপা গছৰ তলত ছাট ৰৈ দিলে। তেতিয়া ওচৰৰ এটা নদীৰ পানীৰ শব্দ শুনা পাই হৰিণাজনী সেই ঠাইডোখৰ পৰা গৈ নদীৰ ফালে আগবাঢ়ি যায়। তেতিয়াই দেখে যে এটা ডাঙৰ নদী। ইমান ডাঙৰ নদী দেখা পাই বহুত সুখীত আনন্দ হৈ পৰে হৰিণাজনী। মানি লোৱা যে দ্বিতীয় জীৱন পোৱাৰ যেন অনুভৱ হ'ল হৰিণাজনী। তেতিয়া হৰিণাজনী দৌৰি নদীৰ ফালে আগবাঢ়ি যায় আৰু পানী খাবৰ কাৰণে নিজৰ মূৰ তললৈ লৈ যোৱাৰ পাছত হৰিণাটো সোঁফালে চাই দেখা পায় এজন হাবিৰ চিকাৰী ধেনুকাৰ লৈ ৰৈ আছে, আৰু মূৰ দাঙি বাওঁফালে চাই দেখা পায় সিংহ জংঘলৰ ওচৰত। এতিয়া হৰিণাজনী পানীয়ে যে খাব সকলো পাহৰি যায়, একোৱে নাথাকে মগজুত। হৰিণাজনী আকৌ পিছফালে যেতিয়া ঘূৰি চায় ভয়ংকৰ জুই দেখা পায়। জুইকুৰা হৰিণাজনীৰ কাষ চাপি আহি আছিল। এতিয়া হৰিণাজনী যায় যদি যাব ক'ত? সোঁফালে ধেনুকাৰ লৈ এজন চিকাৰী, বাওঁফালে আকৌ এটা সিংহ জংঘলৰ ওচৰত, সন্মুখত ইমান ডাঙৰ নদী আৰু পিছফালে ইমান ডাঙৰ ভয়ংকৰ জুই। চাৰিওফালে বন্ধ হৈ পৰিল হৰিণাজনী। চাৰিওফালে অসুবিধাৰ সন্মুখীন হৈ পৰিল। এতিয়া হৰিণাজনী চিন্তাত পৰি যায়। চিন্তাত এইটোৱে কৰে যে মোৰ চাৰিওফালে অসুবিধা যিহেতু আহিয়ে পৰিছে, তো মোৰ নিজৰ কাম কৰি কিয় নমৰোঁ? মইতো এনেই মৰিম, যিহেতু পানী খাই কিয় নমৰোঁ? তেতিয়াই হৰিণাজনী অলপ সময় পাছত যেতিয়া পানী খাবলৈ লয়, তেতিয়াই আকাশখন কলা ডাৱৰৰ গৰগজনি মাৰিব ধৰিলে আৰু বৰষুণ হ'ল। পিছফালৰ লাগি থকা ভয়ংকৰ জুইকুৰা বৰষুণৰ দ্বাৰাই নুমাই যায়, আৰু বৰষুণৰ পানীৰ কাৰণে চিকাৰীজনৰ এইম সিংহটোৰ তাত গৈ লাগে, আৰু সিংহৰ নজৰ চিকাৰীজনৰ তাত পৰে। সিংহ চিকাৰীজনৰ পিছত লাগি যায়। যেতিয়া হৰিণাজনীয়ে গম পায় পানী খোৱাৰ পিছত মূৰ ওপৰত উঠাই সোঁফালে চাই দেখা পায় চিকাৰীজন তাত নাই। বাওঁফালে চাই সিংহ সেই ঠাইত নাই, আৰু পিছফালে ঘূৰি চাই যি ভয়ংকৰ জুই আছিল নুমাই থকা দেখা পায়। মৰেল অফ দ্য ষ্টৰী। মোৰ বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটো শিক্ষা পাওঁ যে মানুহৰ জীৱনত প্ৰব্লেম আহা নহয়, যেতিয়া আহে চাৰিওফালে আহে, যাৰ কাৰণে সকলো মানুহ ভয় খায়, ডিপ্ৰেশ্যনত আহি যায়। নিজৰ প্ৰব্লেমবোৰ লৈ এনেকুৱা চিটুৱেশ্যনত কি কৰিব লাগে আপুনি ভয় কৰিব নালাগে। আপুনি হাবাথুৰি খাব নালাগে। বাছ 2 মিনিট শান্তিত ভাবি কি কৰিব আপুনি। হৰিণাজনী তাতো বহুত অপশ্যন আছিল। হৰিণাজনীৰ চাৰিওফালে প্ৰব্লেম দেখাৰ পিছত নদীত হয়তো জাপ দিব পাৰিলেহেঁতেন বা ইফাল সিফাল পলাব পাৰিলেহেঁতেন, কিন্তু হৰিণাজনী এনেকুৱা একো কৰা নাই। 2 মিনিট শান্তিত ভাবিলে আৰু নিজৰ কামত লাগি গ'ল। পানী খাব আহিছিল আৰু একো চিন্তা নকৰি পানী খাব ধৰিলে। মানুহৰ নিজৰ সফলতা অৰ্জন কৰাৰ বাবে মাত্ৰ অলপহে দূৰত থাকে, তেতিয়াই নানা ধৰণৰ অসুবিধা সন্মুখীন আহি পৰে। ঘৰৰ প্ৰব্লেম, পইচাৰ প্ৰব্লেম, যাৰ কাৰণে একোৱে কৰিব নোৱাৰে, ভয় খাই যায়, হাবাথুৰি খাই যায়। কিন্তু আপুনি নিজৰ সকলো কামত অটুট থাকক, সমাধান এদিন নিজেই পাব।